বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈ চাব। পৃথিৱীত সকলোতকৈ আপোন মা আৰু সকলোতকৈ নিৰ্ভৰযোগ্য দেউতা। সম্পৰ্কবোৰ চিৰস্থায়ী হ'বলৈ অকল মৰম বা ভালপোৱাৰ প্ৰয়োজন নহয়, প্ৰয়োজন মাথো এজনৰ আনজনৰ ওপৰত থকা বিশ্বাস আৰু বুজাবুজি। অতিৰিক্ত মৰমে সম্পৰ্কবোৰ বিনষ্ট কৰে। সকলো বস্তুৰে ভাৰসাম্য থকা দৰকাৰ, সেয়া লাগিলে মৰমে নহওক কিয়। কিছুমান মানুহে আমাক তেতিয়ালৈ ভাল পাই থাকে যেতিয়ালৈকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। এটা সম্পৰ্ক গঢ়ি তুলিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনে যথেষ্ট। প্ৰতিশ্ৰুতি হাজাৰ হওক, কিন্তু সম্পৰ্কটো কিমান গভীৰ আৰু সঁচা সেয়া জীৱনলৈ অহা জটিল পৰিস্থিতিতহে গম পোৱা যায়। সৰল হোৱা, কিন্তু দুৰ্বল নহবা। শক্তিশালী হোৱা, কিন্তু অত্যাচাৰী নহবা। সঁচা মধুৰ সম্পৰ্ক হ'ল যেতিয়া কোনোবাই অতীতক গ্ৰহণ কৰে, বৰ্তমানক আঁকোৱালি লয় আৰু ভৱিষ্যতক উৎসাহ যোগায়। নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে, নিসংগতাই হতাশা আনে। মই নিৰ্জনতা ভাল পাওঁ, নিসংগতাক ভয়। এক সম্পৰ্ক আপুনি আধ্যাত্মিকতাৰ লগত, অৰ্থাৎ আপোনাৰ ঈশ্বৰৰ লগত গঢ়ি তোলক। জীৱনৰ লক্ষ্যত আগবাঢ়ি যাবলৈ বিশ্বাস আৰু শক্তি পাব। ৰাতিপুৱা শুই উঠি ফুলি থকা ফুলজোপালৈ চাই বা ৰাতিৰ আকাশখনলৈ মূৰ তুলি চাই কিবা এটা প্ৰশান্তি লাগে মনত। এয়া হৈছে প্ৰকৃতিৰ লগত আমাৰ এক অনাবিল সম্পৰ্ক। আজিলৈ ইমানেই। শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্ট দিব নাপাহৰিব। আপোনালোকৰ সঁহাৰিয়ে মোক প্ৰেৰণা দিব।